গুড মৰ্ণিং সকলোকে। আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। কিনো গুড মৰ্ণিং, যিহে গৰম পৰিছে, ইমান চোকা ৰ'দ দিছে নহয় জানো। গুড মৰ্ণিং ক'বলৈ মনেই নাযায়। এইমাত্ৰ পাকঘৰটোৰ পৰা ভাত পানী বনাই আজৰি হৈ ওলাই আহিছোঁ, গোটেই ঘামি জামি শেষ। আপোনালোকে ব্ৰেকফাষ্ট কৰিলেনে বাৰু? ইমানেই গৰম হৈছে, ৰাতিপুৱা গুড মৰ্ণিং কোৱাতকৈ গুড আফটাৰনুন ক'বলৈহে মন যায়। কেনেকৈ যে দিনটো পাৰ কৰিম। ভাত পানী বনাই আজৰি হৈছোঁ যদি খোৱা নাই বাৰু, কামত লাগি আছে। মাতি আছোঁ, ভাত হ'ল আহাকৈ তেওঁ কৈছে গাটো ধুইহে খাব পাৰিম। কাৰণ আজিকালি ইমানেই গৰম পৰিছে, কিবা এটা কামত লাগিলে মানে গোটেই ঘামি শেষ হৈ যোৱা হয়। একদম মানে গা নোধোৱাকৈ আৰু আকৌ খোৱা বোৱা কৰিবলৈ মন নাযায়। তাকে কেনেকুৱা কাৰা ৰ'দ দিছে দেখুৱাম দেই আমাৰ এইফালে বাহিৰত। বন্ধু বান্ধৱীসকল, মই নতুনকৈ ভিডিঅ' দিবলৈ আৰম্ভ কৰিছোঁ। আপোনালোকে শ্বৰ্ট ভিডিঅ'বিলাক চাইছে, লং ভিডিঅ' এটা দুটা দিছোঁ, এইবিলাক চোৱা নাই, চাবচোন, ছাপোৰ্ট কৰিব।